Hello friends, welcome back to my channel jhumasvlogs. মই আজি এটা ৰেচিপি শেয়াৰ কৰিম। এই ৰেচিপিটো হ'ল মটৰ বৰিয়া আলু বিলাহীৰে এটা তৰকাৰী। তো এতিয়া মই মছলাটো ৰেডি কৰি ললো। মছলাত আছে ৰসুন, আদা, পিয়াজ, কেঁচা জলকীয়া এইবিলাক অলপ পুতাৰে চেঁচি লৈছো। তাৰ পিছত জিৰা গুৰি, হালধি গুৰি, অলপ নিমখ দি মছলাটো বনাই লম। তো মছলাটো মোৰ হৈ গল বনোৱা। তো এতিয়া মই বৰিয়া দি বনাম তৰকাৰীটো। তাৰ কাৰণে বৰিয়াবিলাক এতিয়া সৰিয়হ তেলত ৰঙা কৰি ভাজি লম। ৰঙা কৰি বৰিয়াবিলাক ভাজি লৈছো। এতিয়া নমালো। এতিয়া মই পিয়াজ সম্বাৰ দি পেলাই এই তৰকাৰীটো বনাম। তো মই এতিয়া হেৰিটো তেলতে দি দিছো পিয়াজ। আৰু মোৰ গোটেই দিনৰ ব্লগটো বেংগলী চেনেলত আছে, আপোনালোকে গৈ পেলাই চাই আহিব। মই ইয়াত ৰেচিপিটোহে শ্বেয়াৰ কৰিলোঁ। পিঁয়াজটো এতিয়া ৰঙা কৰি ভাজি ল'লোঁ। এই মছলাটোত অলপ পানী দি এটা বাটাৰ বনাই ল'ম। তাৰপিছত পিঁয়াজটো ৰঙা কৰি ভাজা হৈ গ'ল। এতিয়া মই মছলাটো দি দিলোঁ। এতিয়া মছলাটো ভালকৈ ফ্ৰাই কৰি ল'ম। হৈ গৈছে মছলাটো ভাজি। এতিয়া মই এই মটৰ আলুটো দি দিছোঁ। আলুবিলাক মই গোটা গোটাকৈ কাটিছোঁ। এতিয়া ভালকৈ মছলাৰ লগত আলু আৰু মটৰ লৰাই ঢাকি দিম। হাফ ফ্ৰাই হৈ গৈছে। এতিয়া মই বিলাহীটো দি দিম। মই আগত দিয়া নাছিলোঁ, এতিয়াই দিম। দিয়াৰ পিছত আকৌ অলপ লৰাই পেলাই ঢাকি দিম। আলু মটৰটো ভাজা হৈ গ'ল। এতিয়া পানী দি দিছোঁ। অলপ পানী দিম, বেছি পানী নিদিওঁ। আৰু বৰিয়াবিলাক যে ভাজি ৰাখিছোঁ এতিয়া নিদিওঁ, দেৰিকৈ দিম। যেতিয়া মোৰ ঝোলটো হৈ যাব, অলপ অলপ থাকিব, তেতিয়া বৰিয়াবিলাক দিম। এতিয়া যেখিনি ঝোল দেখিছে, এইখিনি ঝোলো শুকাই যাব। বৰিয়াবিলাক দিয়াৰ পিছত ঝোলটো টানি ল'ব। ভালকৈ লৰাই অলপ টাইমৰ কাৰণে গেছতে ৰাখিম, পিছত হৈ যাব। আপোনালোকে ওপৰৰ পৰা অলপ ধনিয়া পাত দি দিব। তো মোৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ঘৰতো ট্ৰাই কৰিব। আৰু মোৰ ব্লগটো বেংগলী ব্লগটো চাই আহিব। এইটোৰ ডিছক্ৰিপশ্যনতো মোৰ বেংগলী ব্লগটো লিংক দি দিম। মোৰ চেনেলত যদি নিউ আহিছে ছাবস্ক্ৰাইব কৰিবই কিন্তু চেনেলটো, আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব, কিয়নো মই যেতিয়াই ভিডিঅ' চালিম আপোনালোকৰ ওচৰত নটিফিকেশ্যন যাব। আপোনালোকে মোৰ ব্লগকেইটা চাব পাৰিব। তো আজি এইখিনিতে ৰাখিলোঁ। বাই বাই।